हेलो एभ्रिवान चंद्रिकास फ्यूजनলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। আজি মই লৈ আহিছো কাচকলৰ কোফতা কাৰি, এটা সম্পূৰ্ণ নিৰামিষ ৰেচিপি। ভাত, ৰুটি, লুচি সবৰে লগত খাব পৰা এটা সুস্বাদু নিৰামিষ ব্যঞ্জন। কাচকল আমাৰ কাৰণে কিমান উপকাৰী হেতু আমি সকলোৱে জানো, নহয় জানো? কাচকলৰ এই ৰেচিপিটো এনেকৈ বনাই দিলে যে বাচ্চাবিলাকেও খুবেই পছন্দ কৰে। তেন্তে আহক ৰেচিপিটো চাই লওঁ। কাচকলৰ কোফতা কাৰি বনাবলৈ মই কাচকল দুটা লৈছো, আলু লৈছো এটা, পিয়াজ মিডিয়াম সাইজৰ এটা লৈছো, নহৰু কেইফুটামান, জিৰা গুড়ি 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ আৰু ৰেড চিলি পাউডাৰ 1/2 চামুচ লৈছো। নিমখ হালধি আন্দাজ মতে দি দিম আৰু লাগিব কৰ্ণফ্লোৰ। এতিয়া কাচকল আৰু আলুটো মই সিজাই লম। পিয়াজখিনি ৰুকনি এখনত ৰুকি ললো, লগতে নহৰু কেইটাও থেতালি লম। 3টা চিটি মাৰি কাচকল আৰু আলুটো সিজাই ললো আৰু হুইসেলটো খোলা যোৱাৰ পিছত মই এখিনি উলিয়াই লৈছো। এতিয়া বাকলিখিনি গুচাই পেলাই পিটিকা বনাই লম। অকণমান গৰমে বাকলিটো গুচাই ললো আৰু এতিয়া ভালদৰে পিটিকা বনাই লম। গৰমে থাকোতে পিটিকাটো বনালে ভাল, নহলে ঠাণ্ডা হলে আকৌ পিটিকাটো ইমান ভাল নহবও পাৰে। কিন্তু গৰমে এইখিনি উলিয়াই লৈছো। আলুটোৰ বাকলিটো গুচাই লম। কল আৰু আলুখিনি এতিয়া ভালদৰে পিটিকি লম। এতিয়া ইয়াতে আন্দাজ মতে নিমখ দিম আৰু হালধি অকণমান দি দিম। ভালদৰে এবাৰ পিটিকি লৈ ইয়াতে কৰ্ণফ্লোৰখিনি দি দিম। মই ইয়াতে 2 চামুচমান দিছো কৰ্ণফ্লোৰ। এতিয়া ভালদৰে এখিনি আকৌ মিক্স কৰি লম। ভালদৰে এখিনি সানি ললো। এতিয়া সৰু সৰু বল বনাই লম ইয়াৰে। কেৰাহীটো গৰম কৰি লোৱাৰ পিছত মই মিঠাতেল দিছো ডাঙৰ চামুচেৰে 3 চামুচ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত ফ্লেমটো ল' কৰি দি এতিয়া মই এই কাচকলৰ বলকেইটা ভাজি লম। অকণমান ৰঙচুৱা হোৱাকৈ এইখিনি ভাজি লম। কাচকলৰ এই চব্জিখন বহুত ভাল লাগে খাই পেলাই। ভজা হৈ গ'ল, এতিয়া এইখিনি নমাই লম। ৰখি যোৱা তেলখিনিতে এতিয়া মই পিঁয়াজ দি দিম। লগতে দিম থেতালি লোৱা নহৰুখিনি। ফ্লেমটো মিডিয়াম কৰি ৰাখিছো। এতিয়া অকণমান দিম হালধি। সোৱাদ অনুযায়ী দিম নিমখ। পিঁয়াজ নহৰুখিনি ভালদৰে ভাজি ললো। এতিয়া ইয়াতে পানী দি দিম। অকণমান উতলিব দিম। অকণমান উতলাৰ পিছত এতিয়া মছলাখিনি দি দিম। জিৰা, ধনিয়া আৰু জলকীয়া গুড়ি। লগতে ভাজি লোৱা বৰকেইটা ইয়াতে দি দিম। বৰকেইটা দি পেলাই মিডিয়াম ফ্লেমত 5 মিনিটমান উতলিব দিম।
ৰেচিপিটোত আপোনালোকে জলকীয়া খালে জলকীয়া দিবও পাৰে মই আজি দিয়া নাই এতিয়া আমাৰ কোফটা কাৰি ৰেডি হৈ গ'ল এতিয়া বাউল এটাত নমাই লওঁ এয়া কোফটা কাৰি ৰেডি এতিয়া ভাতৰ লগত গৰমে গৰমে পৰিবেশন কৰিম যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ